হাই বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এয়া মোৰ এখন বাইক আৰু এয়া মোৰ মামাৰ ল'ৰাজন আৰু মই গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ এটা অসমৰ এটা বিখ্যাত একদম ৱাটাৰফল, কাকচাং ৱাটাৰফল। মই আগতেও গৈছোঁ কিন্তু আপোনালোকক দেখুৱাব পৰা নাই কাৰণে আকৌ এবাৰ যাবলৈ লৈছোঁ। মোৰ লগত আজি 4জন আমাৰ পৰিয়ালৰ সদস্য দুখন বাইক লৈ গৈ আছোঁ। এতিয়া মই আছোঁ আপোনালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টত, মানে গোলাঘাটৰ এঙাপাৰত আছোঁ। এতিয়া আমি ৰঙাজান ফালেদি নুমলীগড় হৈ যায় কাকচাং। আপোনালোকৰ 1.5 ঘণ্টামান ৰাস্তা লাগে গোলাঘাটৰ পৰা। বহুত ধুনীয়া প্লেচ, আহক ষ্টাৰ্ট কৰি দিওঁ। বাবাথান মন্দিৰৰ ওচৰত পাইছোঁহি। ইয়াত দেখিছেনে, ইয়াতে লৈ পেলাই আমি অলপ সেৱা কৰিছোঁ। তাৰপৰা আকৌ আমি আগলৈ যাম। আমাৰ আৰু 2জন লগৰ মানে ভাইটি আৰু ভণ্টি আগত পালেগৈ। আমি 2জন আহি আছোঁ। 2জন এজনক প্ৰথম মোৰ ভিডিঅ'ত দেখিছে, এতিয়া মোৰ মামাৰ ল'ৰা। এতিয়া আমি আগলৈ আগবাঢ়োঁ, আপোনালোকক ধুনীয়াকৈ দেখাই যাম। এতিয়া নাহৰজান তিনিআলি পালোঁহি। আপোনাৰ এই মেইন ৰাস্তাটোৰ পৰা সেই নাহৰজান তিনিআলি লেফ্ট চাইডেদি যাব লাগিব। ইয়াৰ পৰা আপোনালোকৰ 10 কিলোমিটাৰ দূৰ হয়। এয়া আমি গান গাই গাই আগবাঢ়ি গৈ আছোঁ কাকচাং চাবলৈ। এয়া গান গাই আছে, আপুনি যাওক, গানটো ভালকৈ গোৱা ডাঙৰকৈ। কাকচাঙৰ যিখন এণ্ট্ৰি ফিজ লোৱা গেটখন পাই গ'লোহি। এই গেটখনত আমি এতিয়া টিকেট কাটি লৈছোঁ 2খন বাইকৰ কাৰণে। দেখিছেনে? এতিয়া আপোনালোকক কি ইয়াত গ'লে কি SOP আছে আপোনালোকক দেখাই যাম আৰু প্ৰাইচবোৰ দেখাই গৈছে। আপোনালোকে চাই যাওক ভিডিঅ'টো। এইফালে আপোনাৰ টিকেটটো কাটি দিছোঁ, চকীয়ে টিকেট কাটি লৈছে। 2 হুইলাৰ কাৰণে 30 টকা, 3 হুইলাৰ কাৰণে 50, 4 হুইলাৰ কাৰণে 100। এইকেইটা আপোনালোকৰ 8টাৰ পৰা 4টালৈকে ভিতৰত আহিব লাগিব। আৰু এয়া চাওক SOP দি দিছে, বনভোজস্থলী SOP। এই SOPখন চাই লওক আপোনালোকে। ইয়াত টিকেট কাটি ল'লোঁ আমি। 2 হুইলাৰ কাৰণে 30 টকা, 30 টকাৰ টিকেট কাটি আমি এতিয়া যাবলৈ লৈছোঁ। কি মজা! আজি ভাগ্যখনেই খুব ভাল, গৈ থাকোঁতে হঠাৎ গণেশ বাবাক দেখা পালোঁ। মনটোৱে ভাল লাগিল, হয়নে? গণেশ বাবাক দেখিলেতো মনটো ভাল লাগিবই। তেওঁক দেখি সেৱাটো নজনাকেনো কেনেকৈ পাৰ হৈ যাওঁ। চ' আমি ৰখিলোঁ 2জনে। তাৰপৰা আমি কিবা এটা দি পেলাই তেওঁক সেৱা জনালোঁ। বাবাই যেন সকলোকে ভালে ৰাখক, ইয়াকে মনোকামনা আমি মনতে ভাবিলোঁ। আৰু বাবাই খুব ধুনীয়াকৈ অৰিহণাটো লৈ আমাক আশীৰ্বাদ দিলে। জয় গণেশ বাবা, জয় গণেশ বাবা। ফটো তোলা কাৰ্য চলি আছে। এতিয়া আমি আপোনালোকক দেখাবলৈ গৈ আছোঁ মেইন ৱাটাৰফলটো। ব'লক গৈ থাকোঁ। এইকেইজন নাযাতে মই অকলে গুচি যাওঁ, আপোনালোকক দেখামেই ধুনীয়াকৈ। মজা প্লেচ। গোটেইকেইটা ফেচখন চাই লওক, গোটেইকেইটা ভিডিঅ' হিৰো। কাকচাং এমেজিং প্লেচ। গা ধুই আহিছে চবে, গা ধুই আহিছে। আমি সদায় গা ধোৱা মানুহ, আমি সদায় গা ধোৱা মানুহ। ডেন্স কৰিম দেই, মোবাইলত লগাই গান আমি শুনিম আৰু নাচিম আমি। নাচনী ভণ্টি এয়া গৈ আছে, নাচনী ভণ্টি গৈ আছে। খোজকাঢ়ি আহি ভাগৰ লোৱাৰ কাৰণে এতিয়া চানাকে খাই লওঁ। চানা কিনি লৈছোঁ। গাহৰি নাই না? অঁ দাদা, ইয়াত কি পোৱা হয় এনেই? চোৱা মাংস আৰু চোৱা চাই আৰু মেগী, পৰঠা। আজি বনোৱা হোৱা নাই ন? অঁ অঁ। এনে প্ৰাইচবোৰ কেনেকুৱা, কিমান ধৰণৰ হয়?
আপোনাৰ ষ্টিকৰটো পাই যাব মাংসটো গাহৰি মাংস আৰু ব্ৰইলাৰ মাংস কেইটকা লয় আপোনাৰ 100 টকা ষ্টিক তাৰপাছত আপোনাৰ চোৱা আৰু মেগী পাই যাব হয় নেকি 30 টকা চ' আপোনালোকৰ যদি আহি পেলাই ভোক লাগে ইয়াতে খাব পাৰে চব বনোৱা থাকে এনাৰ্জি ড্ৰিংক খাই লৈছে এজনে এয়া চিপছ এজন চিপছ খকুৱাই চিপছ খাই আছে এইফালে কি খোৱা দেখা দিয়া ইহঁতৰ গোটেইকেইটা সৰু ল'ৰা ছোৱালীক চিপছ কিনি দিছোঁ আৰু নহ'লে মন চন বেয়া লাগি থাকিব দে চ' কিনি খুৱাইছোঁ আৰু দেই বলক কাকচাং দৌৰি যাওঁ আপোনালোকক দৌৰি দেখাম গৈ আছোঁ আমি খোজকাঢ়ি কাৰণ বাইকখন একদম পূৰা মেইন জেগালৈকে নাহে আপোনালোকে অলপ দূৰ খোজকাঢ়িব লাগিবই দুই মানুহ মোৰ লগত আছে ফাৰ্ষ্ট টাইম ভিডিঅ'ত ওলাইছে এজনী আছে পুৰা থাৰ্ড ক্লাছ মানে কপি হয় এজনী এনে থাৰ্ড ক্লাছতো নপৰে এজনী এনেকুৱা জঘন্য হয় মানে এনেকুৱা বেয়া কথা পাতে তাই মানে অৰ্থ নাইকিয়া মানে কি ধুনীয়া লাগিছে চব নাই একদম আপোনালোকক যিমান পাৰোঁ ওচৰলৈ লৈ যাম কাকচাংটো ওচৰলৈ লৈ যাম কিমান ওচৰৰ পৰা দেখুৱাব পাৰোঁ সিমান ওচৰৰ পৰা দেখুৱাম চাওঁ ব'লক কাকচাং আমি এতিয়া তল ৰাস্তাটোৱেদি অলপ ওচৰলৈ যাবলৈ চেষ্টা কৰিম চক পাই গ'লোঁ ওচৰলৈ যিমান ওচৰৰ পৰা পাৰোঁ সিমান ওচৰৰ পৰা দেখুৱাম কি মজা লাগিছে আগতে তালৈকে যাব দিয়ে এতিয়া যাব নিদিয়ে কিমান এটা ধুনীয়া ফিল ঐ তহঁতি আহনে কি ঐ সেইকেইটা ওপৰতে আছে তললৈ নামি নাহে ভয়াতুৰকেইটা নাহে কি এটা ধুনীয়া অনুভৱ বহুত ভাল লাগিছে কাকচাং আহক অসমৰ এটা বিখ্যাত ৱাটাৰফল আমাৰ গোলাঘাটৰ একদম ধুনীয়া এটা প্লেচ পূৰা ওচৰলৈকে যাব নিদিয়ে কাৰণ আগতে বহুত ধৰণৰ অঘটন ঘটি গৈছে চবেই একদম ধুনীয়াকৈ ফটো তুলিছে লিখিছেনে এটা ৰোমেণ্টিক প্লেচ আপোনালোকে আহিব পাৰে তোমাৰ অনুভৱ কেনেকুৱা কাকচাং আহি এটা ধুনীয়া দিন এটা ধুনীয়া অনুভৱ ভাল লাগিলে খালি এটা বস্তু নাপালোঁ ফেভাৰিট বস্তু পৰ্ক খাবলৈ নাপালোঁ পৰ্কটো আজি বনোৱা নাই হোৱা বোলে মানুহ ইমান অহা নাছিলে পৰ্ক খাবলৈ মন আছিলে নে মন আছিলে ঘৰলৈ লৈ গ'ল এতিয়া কিন্তু বনোৱাই নাই বুলি কৈছে বনোৱাই নাই অহা নহয় মেইন কথা 12টা বজাৰ পাছত আহিছে খাবলৈ আজি পৰ্কটো নাপালোঁ বাকী পুৰা ফিলটো পুৰা পালোঁ এতিয়া বোকাখাটত কোনে কিমান পুৰি খাব পাৰে সেইটো আপোনালোকক দেখাম চেলেঞ্জ এজন আমাৰ ডিব্ৰুগড়ৰ পৰা আহিছে তোমাৰ কেনেকুৱা লাগিলে আজি আল্টিমেট একদম মই কৈছোঁ ন ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য আমাৰ অসমতে আছে আৰু কি লাগে ইমান অসমতে ফুৰিব লাগে প্ৰথম অসমতে ফুৰিব লাগে তাৰপিছত বাহিৰত ঘূৰিব লাগিব কি মজা প্লেচ ন আল্টিমেট জুই আপোনাৰ কাকচাং পোৱাৰ আগত এখন ধুনীয়াকৈ বজাৰো পাই যায় কাকচাং এতিয়া যাওঁতে এখন বজাৰ পাই যায় বজাৰখন দেখিছেনে আপোনালোকৰ বিভিন্ন জনজাতিৰ
আপোনালোকৰ ড্ৰেছবোৰ পোৱা যায় ইয়াতে দেখিছেনে বিভিন্ন জনজাতিৰ ড্ৰেছ মাৰফলা ধুনীয়া ধুনীয়া ড্ৰেছ পোৱা যায় সেই দেখিছেনে কিমান ধুনীয়া এটা ৱাছকোট সেইটো দেখিবলৈ মজা দেখিছেনে 750 দিছে বিভিন্ন ধৰণৰ জনজাতিৰ মাৰফলা আছে দুইটাই দুখন লৈ ল'লোঁ এইখন আছে কাৰ্বিৰ মাৰফলা আৰু এইখন আছে ডিমাছাৰ কাকচাং আহি এটা স্মৃতি হিচাপে লৈ লৈছোঁ মই এখন মাৰি আছোঁ আৰু এখন লৈ এখন মাৰি আছে এইখন কি হয় মিচিঙৰ হয় আকৌ ডিমাছাৰ লৈছে এখন মিচিং জনগোষ্ঠী এখন হৈছে ডিমাছা জনগোষ্ঠী ইয়াতে একদম খানা চানা বনাব পৰা আহি পেলাই এইটো প্লেচতে মানুহবোৰে আহি পেলাই পিকনিক প্লেচ হয় গাড়ী চাড়ী ৰখাই লয় গাড়ী চাড়ী ৰখাই ইয়াতে খানা চানা বনোৱা হয় যিটো ইয়াৰ পৰা অকণমান দূৰ যাব লাগে ইমান অকণমান দূৰ গৈ পেলাই মানে ইয়াৰ পৰা আধা কিলোমিটাৰমান গৈয়ে আপোনাৰ কাকচাং ৱাটাৰফলটো পোৱা যায় এইফালে এতিয়া দেখিছিলে পিকনিক চিকনিক খাই আছে গোলাঘাটৰ বজাৰ হোটেলত আমি পুৰি খাবলৈ গৈ আছোঁ ভোক লাগিছে খানা খাই দিছোঁ বজাৰ হোটেলত এইফালে বেলেগকৈ এক্সট্ৰাকৈ পুৰি খাই আছে চাবলৈ এইফালে বহি লৈছে দুইজনে পুৰি খাই আছে পূৰা মাৰিছে পুৰি চেলেঞ্জ মাৰিছে দুইটাই পুৰি চেলেঞ্জ কোনে বেছিকৈ খাব পাৰে পুৰি কাৰণে বিখ্যাত বোকাখাটৰ গজোৱা হোটেলত খাইছোঁহি পূৰা পুৰি চেলেঞ্জ হৈ আছে খাই আছে মই এতিয়া 3টা খাইছোঁ আৰু দুটা লৈ ল'লোঁ গোটেইকেইটা 5টা ৰুটি খালে তাতকৈ পুৰি খাব নোৱাৰিলে চ' কোনো জিকা নহ'ল আৰু চেলেঞ্জত কোনো জিকা নহ'ল এইকেইটা 5টা খালে আমি 5টাতকৈ বেছি নোৱাৰিলোঁ আৰু চ' ভিডিঅ'টো ইমানেই আছিলে ধুনীয়াকৈ আপোনালোকক চব দেখালোঁ চ' যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় আই অসম